नारायण
নারায়ণ বাসা প্রহ্লাদ ৰজাৰ নৰা হলেও হৰি কীৰ্তন কৰিব পাৰি সঁচা কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় হিৰণ্যকশিপু পুত্ৰ তুমি হৰিনাম ললে তোমাৰ পিতৃয়ে তোমাক ক্ষম কৰিব বাসা বাসা প্ৰহ্লাদ তেওঁকো একেজন ঈশ্বৰে স্বজন কৰিছে সঁচা কিন্তু এই কথা তোমাৰ পিতৃয়ে কদাপিতো মানি নলব আনকি তেওঁ ক্ৰোধত একেবাৰে ক্ৰোধান্বিত হৈ পৰিব নারায়ণ নারায়ণ বুজিছো প্ৰহ্লাদ তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা এতিয়া মই সৰোবৰৰ পাৰলৈ যাওঁ তাতেই মই তোমাক 2-4টা মান হৰিগীত শিকাই দিম প্ৰহ্লাদ বাসা প্ৰহ্লাদ আমি হৰিনাম গোৱাৰ আগতে হৰিক এবাৰ স্মৰণ কৰি লওঁ হৰিৰ মহিমা আৰু হৰিৰ কৃপণ অতিকে জটিল বাসা প্ৰহ্লাদ এই সমস্ত জগততে সকলোৰে হৃদয়ত পৰমাত্মৰূপে হৰি বিৰাজমান সমস্ত ভূতত আছে প্ৰভু চকুৰ পানী এই সমস্ত জগতত প্ৰাণ বায়ুৰূপে তেওঁ হৈ বিৰাজমান জলৰ মধ্যে বৰুণ তেওঁ বৰুণ অনলৰ মধ্যে তেওঁ অগ্নি আৰু বায়ুৰ মধ্যে তেওঁ পৱন আৰু সমস্ত জগতে যি কৰে অৰ্চন বন্দন সকলো তেওঁতেই কৰে এই সমস্ত পৃথিৱীৰ সকলো ধূলি কণাতেই তেওঁই বিৰাজমান বাসা প্ৰহ্লাদ হৰিয়ে কৈছে হৰিক পাবলৈ হলে পৰম ভক্ত হ'ব লাগিব ভকতেহে হৃদি মূৰ ভকতেহে প্ৰাণ ভকতৰ বিনে হৰিয়ে নিশ্চিত মানে ভগৱন্ত ভক্তি মানে কীৰ্তন ৰিয়া জগত তুমি প্রভু জগত রিয়া তিনি ভক্ত মিলি ভগত নাম এতিও
গ্রন্থতে ভাষা প্রহ্লাদ ভক্তি কৃষ্ণ আর তত্ত্ব ভক্তি কৃষ্ণ তত্ত্ব মিলে ভগবত হইছে আর ভাষা প্রহ্লাদ পঞ্চভূতত ফিরি নেই মানব শরীর নবীন ভক্তে ঈশ্বরক পাবলৈ কৰি সহায় শুনা বাছা কৰে নৰি হৰি কীৰ্তন শুনা বাছা কণ্ঠে তুমি হৰি চৰিত্ৰ এই কথা কিয় সুধিলা প্ৰহ্লাদ নাৰায়ণ নাৰায়ণ মই তোমাক কিন্তু আগেই কৈছিলো প্ৰহ্লাদ মই দেখে বিদেশে গীত গাই ঘূৰি ফুৰা সন্ন্যাসী ফকীৰ হয়তো তুমি কৰবাত কেতিয়াবা শুনিব পাৰা বাৰু প্ৰহ্লাদ আমি ইয়াত অহা বহুত সময় হ'ল আমি সময় নষ্ট নকৰি নিজ ঘৰা ঘূৰি যাওঁ আৰু তোমাক নাপাই চাকৈ তোমাৰ মাতৃ ব্যাকুল হৈ আছে কিন্তু আমি ইয়াতে হৰিনাম আৰম্ভ কৰি নিজ গৃহে গৃহে যাম না হৰি বোল তুমি কিন্তু মুক্ত করাইছা হরি বোল হরি নাম বিনে আরো গতি নাই হরি বোল নাই হরি